নমস্কাৰ বন্ধুসকল, আজি মাঘৰ বিহু উৰুকা দিনা আজি দেখিছে। আজি মই আহিছোঁ মানে কি হ'ল, আজি এটা কয়লা নিবলৈ আহিছোঁ, এটা হাঁহ নিবলৈ আহিছোঁ। এতিয়া হাঁহৰ দাম বহুত, কয়লাটোৰ বাৰু দামটো অলপ কম। হাঁহৰ কৈছে 700 টকা, কয়লাৰ তোমাৰ কিলো কৈছে 450 টকা। এই আমি কয়লাটো জুখিবলৈ নি আছোঁ। আমাৰ হাঁহ আৰু কয়লা লোৱা হৈ গৈছে। বৰ্তমান এতিয়া বজাৰ কৰিব লাগিব, শাক পাচলি বজাৰলৈ আমি যাওঁ এতিয়া। বজাৰ লোৱা হৈ গৈছে, বৰ্তমান লোৱা হৈছে ৰঙা আলু, মৰা আলু, কিবা এখন কাঠ আলু আৰু শাক পাচলিৰ লগতে আলু, পিঁয়াজ, নহৰু, আদা আৰু লৈছোঁ কি বুলি কয় গাজৰ আৰু বিট। এই চব একেলগে চবতে কেৰাহীত দি ভাজি খাব লাগিব। মাঘ বিহু সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা থাকিল। কাইলৈ ৰাতিপুৱালৈ মেজি জ্বলোৱাৰ কিছু অংশ দেখুৱাম।
বিহু আজি আমাৰ ইয়াত মাঘৰ বিহু স্পেচিয়েলি আমাৰ অসমীয়াসকলৰ এটা স্পেচিয়েলি বিহু পিঠা বনোৱা হয় ইয়াৰ ৰেচিপি বুলি কয় এয়া তোমাৰ দেখিছে পিঠা এয়া আমাৰ পিঠা দেখিছে কিমান সুন্দৰ সুন্দৰ পিঠা বনোৱা হৈছে দেখিছে এয়া হ'ল অসমীয়াৰ পৰম্পৰাৰ বিহুৰ পিঠা এতিয়া আমাৰ সৰু মাইনাজনীয়ে ক'ব এইটো কি পিঠা হয় তিল পিঠা এইটো কি হয় এইটো এওঁ হয় ইয়ে হয় ইয়ে চুজি লাড়ু দেখিছে আমাৰ ইয়াত দেখিছে আমাৰ অসমীয়া স্পেচিয়েলি পিঠা এতিয়া তুমি এইটো অকণ খাই দেখুৱাই দিয়াচোন কেনেকৈ খাই দেখুৱাই দিয়া খাইছে আৰু তাৰমানে কি আজিকালি প্ৰায় ল'ৰা ছোৱালীবিলাকে পিঠা নাখায় আমাৰ যে এই খাইছে ধন্যবাদ থাকিল তোমালৈ আৰু এটা খোৱাচোন বাচাওঁ এই তিলৰ লাড়ু এটা খাই দিয়া এইটো খাই দিয়া আজিকালি ল'ৰা ছোৱালীয়ে পিঠা নাখায় তোমাৰ দোকানত চাওমিন আমাৰ ধৰি চিপহে খায় খোৱা তোমাৰ নামটো কি